Music bisa namun numpuk. Silent. Silent. Bisa kapal.
हो जाए ভাল ছোৱালী পাবলৈ নাই নহয় আজিকালি ভাল ছোৱালী এজনী পালে যদি আপোনালোকে ভাল ছোৱালী চাই দিয়ে বাকী আপোনালোকৰ খোৱাৰ ক্ষেত্ৰত মই সহায় কৰিম নিশ্চয় সহায় কৰিম তেতিয়াহ'লে মোৰ আৰু এখন সভা আছে আজিলৈ মই আইটো আপোনালোকে দিব আৰু কিবা এটা কৰিব আৰু আজি মানে আপোনাৰ দৰাগুৰি এদিন আহিব আমি ঘৰতে আৰু গোটেইখিনি খানা মাৰি আৰু ঘৰতে আছে মই বহুত দিন হাত সকলোৱে খোৱা যায় আপোনালোকে যদি খুৱাই নিশ্চয় খানা নিশ্চয় নিশ্চয় আইজনীৰ হাতে permission নিদিয়ে তাকে লাইসেন্স তুলি ন আৰু এক কথা এটা হলো এই কি টকা পইচা খুজিব হ্যাঁ এই সৰু ল'ৰাটোৱে ক'লে বুলি কি বাইক লৈ দিবি এটা এই চৰকাৰে যে লোন বুঢ়াও তহঁতক এই ল'ৰাকেইটা মূৰ খাবৰ কাৰণে দিলে বুজিছানে এই কাম ধান্দা নাই নেকি তহঁতৰ হা ভাল কথা কলো যে যাব লাগিল ফোনতে লাগি থাকিবা লাগি যে বিয়া হৈ গৈছে কি অৱস্থা হৈছে দেখিছে নহয় ৰাইজে কি গৰমৰ মোৱা হলে আহিলো
বাজিব নেকি বিহু মাৰোঁতে এইটো বিয়া নামতহে লাগি আছে হৈ যাব বিয়া নাম একো নিব নালাগে মানে এইবাৰ আমাৰ নাটক হ'বয়ে নাটক কৰিলা ময়ো কৰিম দেই মই কিন্তু বেছ প্ৰাইজ ল'লে তুমি দৰা কইনা কিনিছিলোঁ ডাঙৰ হৈ থকা নাছিলে Okay.
এই গোটেই এখন হুলস্থুল কথা কথা ভাস্কৰৰ জীয়ে নহয় কি সেই পেটু কথাজনী ভাস্কৰৰ বিয়া খোৱাই মোৰ মনত আছে কেইদিনো হৈছে বোলে ইমান সৰুতে বিয়া হ'ল নে তাই বাবি ৰ বিয়াৰ মজা দুদিনতে পাছ হ'ব মই এখন কিনো বিচাৰি গৈছে থ'ব নোৱাৰো ময়ো পাইছোঁ নহয় সেই চাত দুদিনতে মজা বাছ হৈ গৈছিলে কিমান যে ঘৰলৈ উভতি আহিবলৈ মন গৈছিলে স্কুলৰ লগৰবোৰেও যে ইমান মনত পৰিছিলে কিন্তু ক'তনো আৰু গাভৰু জীৱনটো ঘূৰাই পাম ইমান দীঘল বোৱাৰী জীৱনটো নহয় কটাই কোনে ইমান দীঘল জীৱনটো কটাব তেওঁলোকে পঢ়া শুনা কৰি নিজৰ সুন্দৰকৈ জীৱনটো গঢ় দিয়া সময়ত সৰুতে পলাই যায় যে সেই পলাইকৈ নিজৰ জীৱনটো একদম ধ্বংস কৰি পেলাব আৰু এই কাৰোবাৰবিলাকে আমাৰ যে সমাজখন পিছ পৰি আছে সেই কথাটোকে বুজাই নিচিনা নালাগে নে হয় নে নহয় পিছ পৰি আছে এই কাজিয়া পেচাল হাই কাজিয়া এইটো প্ৰমাণ আকৌ বাটতে আহোঁতে শুনি আহিলোঁ বোপাই ঘৰতো কাজিয়া দেখোনহে বন্ধু তুমি আকৌ কেতিয়া আহিলা কথাটো কাম বন নাই টকা পইচা বুলিবলৈ নায়ে লোকৰ ঘৰৰ ছোৱালী যদি চপাই আনি কোলে বিয়া এনেকৈ বিয়া হয় নেকি এই বাপেকৰ খাবলৈ এই কথাবোৰ শুনি খঙে উঠেহে তুমি হ'বলা মই সেই ভাস্কৰ তালৈকে গৈছিলোঁ বুজিছেনে কি ক'বা এই ছোৱালীজনী যে পলাই গ'ল ইটোৱে সিটোক দুখী সদায় আছে মই বোলো ছোৱালী পলাই যোৱাত তহঁত দুইটাই দুখী এই তহঁত দুইটাই নহয় আমি গোটেই সমাজখনে দুখী বুজিছানে নাটানি কিয় নাটানি আমি বাৰু সমাজখনক কি দিছোঁ কাৰোবাৰ ঘৰত চুলাই ঘাটি কাৰোবাৰ ঘৰত জোৱা এই কাৰোবাৰ ঘৰত আকৌ মদৰ আড্ডা আৰু কাৰোবাৰ ঘৰত কি জানানে ঘৰুৱা অশান্তি আৰু কত যে কি উপায় নাই আৰু অনলাইন ক্লাছৰ নামত যে এই মোবাইলে গোটাহেত চপাই দিছ নহয় তহঁতি সেইবোৰেও খাইছে কিন্তু আজিকালি যুগত যে এই মোবাইল ফোনটো বৰ প্ৰয়োজনীয় হৈ পৰিছে মোবাইল ফোনটো এটা জৰুৰী বস্তুৱে হৈ পৰিছে কিন্তু এই মোবাইল ফোনটোৰ ব্যৱহাৰ আমাৰ এই ল'ৰা ছোৱালীবিলাকে অধিককৈ কৰিছেনে নাই সেইটো কিন্তু আমাৰ যে নজৰ দিয়াটো ডাঙৰে কৰ্তব্য এই কথাটো কিন্তু বৰ ভালকৈ বুজি পাইছোঁ আৰু যে এই শান্তি বিয়া সেইখনেও এই ছোৱালীবোৰৰ ওপৰত সোনকালে বিয়াৰ কথাটো সুন্ময় দিয়া যেন লগা নাই নে তহঁতৰ হয় নে নহয়
এটা সৰুকালৰ ক্ষুদ্ৰ ভুলে মোৰ গোটেই জীৱনটো কেনেকৈ সমাজকো পুৰা এই আমিবিলাকে সমাজক বুজাব পাৰিব লাগিব গম পাইছেনে বাৰু কিন্তু আমি যদি সমাজক নুবুজাওঁ মোৰ নিচিনাকৈ এই সমাজৰ মানুহখিনিয়ে আৰু কিবা যদি ভণ্টিবোৰ খেলিব পাৰিব আপোনালোকেতো মোৰ ভণ্টিৰ কথাটো নাজানে আমি এখন গাঁৱলৈ উঠি অহাৰ আগতে আমিতো তাত আছিলোঁ গম পাই তেতিয়া মোৰ ভণ্টিজনী ক্লাছ 9ত পঢ়ি আছিল ক্লাছ 9ত পঢ়ি থাকোঁতে অনলাইন ক্লাছ যেতিয়া হৈছিলে মই মা দেউতাকে কৈছিলোঁ যে অনলাইন ক্লাছ হ'লে তাইক তুমি মোবাইল কিনি নিদিবি মা কিন্তু তাই ইমানেই সহজ আছিলে মোৰ মা দেউতাই তাই মোবাইলটো কিনি দিবলৈ বাধ্য হ'ল প্ৰথমতে তাই খুব ভালকৈ পঢ়া শুনা কৰিছিলে কিন্তু পাছত তাই ফেচবুক ইনষ্টাগ্ৰাম সেইবিলাক খুলিবলৈ ধৰিলে এদিন এটা ল'ৰাৰ লগত তাই চিনাকি হ'ল তাৰপিছত কেইদিনমানৰ পিছত শুনিলোঁ সেই ল'ৰাটোৱে পলাই গুচি গ'ল তাই আৰু কেইদিনমানৰ যেতিয়া তাইক দেখিলোঁ মই তাই গৰ্ভৱতী আছিলে মায়ে এদিন মোক সদায় ফোন কৰিলে তই ক'ত আছ আছো না আমাৰ ভণ্টিক হস্পিটেলত এডমিট কৰিছে তই সোনকালে মই ল'ৰা লৈ গৈ চাইকেলখন লৈ আনো আহি ভণ্টিক দেখিলোঁ ভণ্টি আৰু তাই নতুনকৈ জন্ম হোৱা কেঁচুৱাটো বিচনাখনত শুই আছে কিন্তু মই গৈ তেতিয়া সোমালোগৈ বিচনাখনত বিচনাত দেখিলোঁ ভণ্টি আৰু তাই নতুনকৈ জন্ম হোৱা কেঁচুৱাটো শুই আছে মই মাতিলোঁ অ ভণ্টি এই দাদা আহিছে উঠ দাদা আহিছে উঠ এইটো দাদা আহিছে উঠ কিন্তু তাই কোনো সাৰ নাই কেঁচুৱাটো নিথৰ হৈ পৰি মই কৈছোঁ ভণ্টি অ ভণ্টি উঠ তোৰ দাদা আহিছে ভণ্টি অ ভণ্টি উঠ তোৰ দাদা আহিছে কিন্তু তাই কোনো হাৰিব দিয়া তাই নাই আমাক এৰি থৈ গুচি গ'ল ইয়াৰ পৰা পিছত ডাক্তৰক সুধিলোঁ কি হৈছিলে কাহিনীটো তেতিয়া কৈছিলে উপনীত বয়সতে গৰ্ভধাৰণ কৰাৰ কাৰণে মোৰ আজি ভণ্টি ইয়াত নাই কিন্তু এইবিলাক কথা আমি সমাজক বুজাব পাৰিব লাগিব আমি অৱগত কৰিব পাৰিব লাগিব আপুনি ঠিকে কৈছিলে মই ভাবিছিলোঁ এনেকুৱা এখন নাটক কৰিলেই ভাল আৰু আমি এই নাটকত সমাজত এই কথাবিলাক আমি বুজাব পাৰিম এখন নাটক আমি কৰিব পাৰিম কোনোবাইতো লিখিব লাগিব কোনোবাইতো লিখিবই লাগিব ৰাইট মই আপোনালোককে কৈছোঁ লিখকচোন এখন নাটক লাগিলে আমি আমাৰ এই দলটোৱে